কিছুমানে কয় এইটো আশীৰ্বাদ, কিছুমানৰ মতে অভিশাপ। কিন্তু মানুহে যিয়েই নকওক কিয় আমি সকলোৱে মানি ল'ব লাগিব যে পৃথিৱীত এনেকুৱা জন্তু প্ৰকৃততে পোৱা যায়। বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় পলিচেফেলি। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টোৱে আপোনাক ভাবিবলৈ বাধ্য কৰাব যে সঁচাকৈ পৃথিৱীত এনেকুৱা কিছুমান জন্তু আছে যাৰ মূৰ দুটা। প্ৰথমতে দুটা মূৰ থকা সাপ, এলবিনো মেলানিন স্নেক, যাক সাধাৰণ ভাষাত অজগৰ বুলি ক'ব পাৰি। কিন্তু এলবিনো প্ৰজাতি বহুত দুষ্প্ৰাপ্য, তাতে যদি দুমুখীয়া হয় তেন্তে ই সমগ্ৰ বিশ্বতে একমাত্ৰ হৈ পৰে। এই সাপৰ মূল্য 1 কোটিতকৈও বেছি। এই সাপৰ মূৰ দুটা হ'লেও কিন্তু পেট এটাই। সিহঁতৰ দুটা মূৰে বেলেগ বেলেগ খাদ্য খায় যদিও একেটা পেটলৈকে যায়। 2 নম্বৰ, টু হেডেড টাৰ্টল অৰ্থাৎ দুটা মূৰ থকা কাছ। দুটা মূৰ থকা কাছ অতি দুষ্প্ৰাপ্য। এনেকুৱা কাছ মানুহে খুব কমেই দেখিছে। কিন্তু দুটা মূৰ থকা ডাঙৰ কাছ অতি সহজতে পোৱা নাযায় যদিও দুটা মূৰৰ সৰু কাছ কেতিয়াবা কেতিয়াবা পোৱা যায়। আজি কিছুদিনৰ আগতে আমেৰিকাৰ চাউথ কেৰলিনাত এনেকুৱা এটাই কাছ পোৱা গৈছিল। ই সাগৰীয় আছিল আৰু ইয়াৰ দৈৰ্ঘ্য মাত্ৰ কেই চেণ্টিমিটাৰমানহে আছিল। যিজনে ইয়াক বিচাৰি পাইছিল তেওঁ ইয়াৰ নাম ৰাখিছিল স্কোৱাৰ্ট এণ্ড ক্ৰাছ। 3 নম্বৰ, দুটা মূৰ থকা মেকুৰী। চাউথ আফ্ৰিকাত 2017 চনত বেটিবি নামৰ দুটা মূৰ থকা মেকুৰীৰ জন্ম হৈছিল। কিন্তু সি মাত্ৰ 16 দিনহে জীয়াই থাকিলে। ইয়াৰ আগতে এনেকুৱা এটা মেকুৰী 1998 চনৰ পৰা 2014 চনলৈকে জীয়াই আছিল। দুখন মুখৰ এই মেকুৰীটোৰ ফটোৱে এটা সময়ত সমগ্ৰ ইণ্টাৰনেটত খলকনি তুলিছিল। 4 নম্বৰ, দুটা মূৰৰ মাছ। এবাৰ এজন মাছমৰীয়াৰ জালত এই মাছটো লাগি আহিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা এই যে জালৰ পৰা উলিয়াওঁতেই মাছটোৰ মৃত্যু হৈছিল। যদি বেছিদিন জীয়াই থাকিল হয় তেতিয়া হয়তো আমি তাৰ বিষয়ে বহুত কথা জানিব পাৰিলোহেঁতেন। 5 নম্বৰ, দুটা মূৰ থকা ঘঁৰিয়াল। ফ্লৰিডাৰ জাষ্টিন আৰ্নল্ড নামৰ ব্যক্তিজনৰ কেমেৰাত এই ঘঁৰিয়ালটো বন্দী হৈছিল। কিন্তু ইয়াৰ পিছত কোনেও ঘঁৰিয়ালটোৰ শুংসূত্ৰ উলিয়াব নোৱাৰিলে। ৰহস্য এই যে এতিয়া সি মৃত নে জীৱিত কোনেও জানিব পৰা নাই। 6 নম্বৰ, দুটা মূৰ থকা ড্ৰেগন। ড্ৰেগনটো আচল জীৱনত পোৱা নাযায়। এইটো গেমছ, চিনেমা আদিতহে দেখুওৱা হয়। আমেৰিকাৰ টডিৰে নামৰ ব্যক্তিজনৰ ওচৰত আটাইতকৈ বেছি দুমুখীয়া জন্তু পোৱাৰ ৱৰ্ল্ড ৰেকৰ্ড আছে আৰু তেওঁৰ ওচৰতে আছে দুটা মূৰ থকা এক প্ৰকাৰৰ জেঠী, যিটো দেখিবলৈ সৰু ড্ৰেগন এটাৰ নিচিনা, যাৰ নাম আছিল লেফটি আৰু পঞ্চো। ইয়াৰ লগতে তেওঁৰ ওচৰত সৰ্বমুঠ 22টা বিভিন্ন জন্তু আছে। তেওঁৰ ওচৰত 3টা মূৰ থকা কাছও পোৱা গৈছিল বুলি ৰেকৰ্ড আছে। কিন্তু ইয়াক আমি এই লিষ্টত ভৰোৱা নাই কাৰণ ইয়াত আমি কেৱল দুটা মূৰ থকা জীৱৰ কথাহে আলোচনা কৰিছোঁ। এইবাৰ লৈ আহিছোঁ দুমুখীয়া গাহৰি। চীনৰ এখন ফাৰ্মত 2013 চনত এটা দুমুখীয়া গাহৰিৰ জন্ম হৈছিল। ইয়াৰ বিশেষত্ব এই যে ইয়াৰ 2খন মুখ, 2টা নাক, 2খন কাণ আৰু 3টা চকু আছিল। যিজন খেতিয়কৰ ফাৰ্মত এই গাহৰিটোৰ জন্ম হৈছিল সেই খেতিয়কজনক এজন ব্যক্তিয়ে গাহৰিটো কিনিবৰ বাবে $300 পৰ্যন্ত দিছিল যদিও তেওঁ এইটো বিক্ৰীৰ বাবে সন্মতি নজনালে। গতিকে বন্ধুসকল, আপোনালোকে যদি এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট বিচাৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।